তো গাইজ আমি এতিয়া আহি আছিলোঁ এইখিনিতে মানে দাদাৰ মানে গাইজ ফাইনেলি আমাৰ ঘৰখন পাই গৈছোঁহি অসম। গুড মৰ্ণিং ফ্ৰম বমডিলা। আৰু আমি যোনখন হোটেলত ফাৰ্ষ্ট মানে নগাঁৱৰ পৰা আহি পেলাই ষ্টে কৰিছিলোঁ আৰু আহি পেলাই আজি ৰিটাৰ্ণ আহি ইয়াতে ষ্টে কৰিছোঁ। আপোনালোকে গম পাইছে এপিছ'ড 3। আজি হৈছে উভতি যোৱাৰ দিন। দিনবোৰ কেনেকৈ পাৰ হৈ গ'ল আমি নিজে গম নাপাওঁ। তো একো নাই, আজি ধুনীয়াকৈ আমি ঘৰলৈ গৈ আছোঁ আৰু এতিয়া যাওঁ আমি চাহ খাবলৈ, তাৰপিছত লগ পাই আছোঁ। তো আমি এতিয়া আহিছোঁ ধুনীয়াকৈ হোটেলৰ তলত চাহ একাপ খাবৰ কাৰণে। আৰু এইখন হৈছে হোটেল। বৰা কি খাই আছ? একো খোৱা নাই? এইফালে বঢ়িয়াকৈ আমি অৰ্ডাৰ দি দিলোঁ। বঢ়িয়া, এতিয়া হামলা চুৰু। আমি এতিয়া ৰেডি হৈ গ'লোঁ আৰু এতিয়া বাইকত বস্তুবোৰ লওঁ আৰু গৈ থাকোঁ। আৰু এইফালে বেগ চেগ বান্ধা হৈ গ'ল, পূৰা পেকিং অল ক্লিয়াৰ সিহঁতৰ হৈ গৈছে। এতিয়া আমি গৈ থাকোঁ ইয়াৰ পৰা। আমি এতিয়া পাই গ'লোহি টেঙা আৰু আমি গৈয়ে আছোঁ একেবাৰে ভালুকপুঙতহে ৰখিমগৈ চাগে। তো এতিয়া আমি আহি পালোহি জামেৰী। চাওক কি ধুনীয়া পৰিৱেশ। আৰু ইয়াতে অলপমান ৰখোঁ, তাৰপিছত আকৌ আমি ষ্টাৰ্ট কৰিম। তো গাইজ এতিয়া আমি অলপমান বহিছোঁ আৰু বেছি দূৰ নাই ভালুকপুঙলৈ। আমি অলপমান সৰুকৈ ব্ৰেক এটা লৈ আকৌ ষ্টাৰ্ট কৰি দিম। A few moments later. তো গাইজ এতিয়া আমি অলপমান টাইম ৰখিলোঁ আৰু গৈ থাকোঁ আৰু এতিয়া একেবাৰে ভালুকপুং পাৰ হৈ পেলাই আমি কিবা এটা খাবগৈ লাগিব। অলপ গৈ থাকোঁ এতিয়া। গাইজ ফাইনেলি আমাৰ ঘৰখন পাই গৈছোঁহি অসম। তো গাইজ এতিয়া আমি কিবা এটা ইয়াতে খাই লওঁ, মানে চাহ অলপ খাই লওঁ, তাৰপিছত একেবাৰে অকণমান তেজপুৰত যাই পেলাই ভাত কেইটামান খাব লাগিব। আৰু এইফালে দেখা পাইছে বাইক ধুনীয়াকৈ একদম ৰাখি থৈ দিছোঁ। চ' এতিয়া চাহকাপ খাই পেলাই আমি ইয়াৰ পৰা ওলাই দিওঁ। তো গাইজ আমি এতিয়া আহি আছিলোঁ এইখিনিতে, মানে দাদাৰ এই আগত বাইকখন আছে। মই গৈ থাকোঁতে আগফালে মানে তেখেতে কিবা অলপ বস্তু লৈ গৈ আছিলে, ওলাই পৰিলে। চ' অলপমান সহায় কৰি দিলোঁ এইখিনি। আৰু আমাৰ বাইক চাওক কি ধুনীয়াকৈ টিপটিপাই আছে। নাই দাদা নালাগে, হ'ব দিয়া। দাদাক সহায় কৰিলোঁ ধুনীয়াকৈ আৰু আমি এতিয়া গৈ থাকোঁ। চ' গাইজ ফাইনেলি আহি পেলাই পাই গ'লোঁ এই তেজপুৰ। আৰু ইয়াতে অকণমান আমি ব্ৰেক লৈ ল'লোঁ আৰু এতিয়া বেছি টাইম ইয়াত ৰখি নাথাকোঁ, একেবাৰে নগাঁৱলৈ যাওঁ বা নগাঁৱত বা অলপ আগত ৰখি পেলাই ভাত চাত খাম। এতিয়া ৰখি নাথাকোঁ। বাইকৰ অৱস্থা দেখিছে, পূৰা বোকা বালি চব লাগি গৈছে। সবাই যেতিয়া আহি পেলাই একদম নগাঁৱত সোমাই গ'লোঁ আৰু এতিয়া একদম চিন্তা নাই, ধুনীয়াকৈ চাহ তাহ খাই লওঁ। তাৰপিছত আমাৰ বৰা আগত গুচি গ'ল নেকি, তাক ফোন কৰি আছোঁ, ফোন কৰা নাই, ক'ত আছে চাই লওঁ। তাৰপিছত চাহ তাহ খাই কৰি ধুনীয়াকৈ ৰুম পাই যাম। তো গাইজ আজি টাৱাঙৰ যোনটো আমাৰ ট্ৰিপটো আজি শেষ হৈ গৈছে আৰু এইটোৱে হৈছে লাষ্ট এপিছ'ড।
আৰু যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব চ' আজিলৈ ইমানে আছিলে চ' আজিলৈ বাই বাই